Hi guys, good morning. আজি এটা মিনি ব্লগ বনাম আপোনালোকে চাব মই মানে সানডে বুলি আজি মই কি কৰিম অলপ চলপ আপোনালোকক দেখাম আপোনালোকে চাই দিব দেই এয়া জাষ্ট মোৰ পূজা কৰা হ'ল চাওকচোন কিমান ধুনীয়া লাগে ন কিমান দিনৰ মূৰত মই পূজা কৰিব পাৰিছোঁ ইমান ভাল লাগিছে এয়া দালি বনোৱা হ'ল আৰু এফালে চিকেনটো একচুৱেলি কালি ৰাতি বনোৱা চ' এতিয়া অলপ গৰম কৰা হৈছে এতিয়া ৰুটি চুটি যি বনাওঁ তাৰে লগত খাম আৰু এফালে টিকলাক চাওক না পুৰা বাবা কি কৰিছে পুৰা টিভি চাই আছে দুষ্ট নেকি তুমি ইমান ভাল লাগে ন পোৱালিবিলাকৰ লগত অলপ খেলি তাকো চানডে ন আৰু ভাল লাগিব ন হাজবেণ্ডে ৰাতি দেৰিকৈ অফিচৰ পৰা অহাৰ কাৰণে ভাত নাখালে যে সেইকাৰণে আজি মৰ্ণিঙত ভাতে দি দিলোঁ এয়া আমি খাব ৰেডি বাবু আগতে বহি গৈছে আমাতকৈ আমি খাব এতিয়া ৰেডি দুইটা হাজবেণ্ড ৱাইফ মিলি কিনে চানডে দিনা ধুনীয়াকৈ খাওঁ আৰু মই পুৰি বনালোঁ আৰু পৰঠা এখন বনাই ল'লোঁ কণীটো টোষ্ট কৰি ল'লোঁ ৰাতিৰে মাংস আছিলে এয়া দালিটো এতিয়া বনোৱা হ'ল এনেকৈ এটা চব কৰি ল'লোঁ আৰু আমি খাই লওঁ দেই বাপেকক যেতিয়া লগত পায় বাপেক কি কৰিব কি নকৰিব সি এনেকৈ কৰি আছে চাবচোন কেনেকুৱা খচে নহয় গা এনেকৈ যদি ময়ো বহোঁ ন মোকো এনেকৈয়ে খচেহি কি হ'ব পোৱালিৰ লগত আজি চানডে বিলাকত ফুৰিব যাম ন এতিয়া ৰাতি সোনকালে আমাৰ পাৰবিলাকক ভাত দি আহোঁ চাওকচোন আমাৰ মন্দিৰ শিৱৰাত্ৰি পূজা কৰিছিলে চাওক পাৰবোৰ ৰেডি संग चले सभी गुल अपना है ये ख्याल अपना है ये ख्याल ইয়াতে দিছোঁ ইয়াতো আহি খাবৰ কাৰণে চানডে পুৰা খালি तू चले संग चले सभी गुल নকৰোঁ মানে এতিয়া মই বহুত কাম আছে ইফালে পৰা কামবিলাক কৰোঁ একেবাৰে মানে ভিডিঅ'টো যেতিয়া মই ওলাই যাম তেতিয়া আপোনালোকে আমি যাব ওলালোঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাম দেই আহোঁতে বোলে বাইকখন অকণমান বোলে প্ৰব্লেম দি আছে তাকে ঠিক কৰি লৈছোঁ ইমান দূৰ যোৱা কথা ন এয়া ওলালোঁ মানে আমি মোৰ মোবাইলটো বেগতে সোমাই থকাৰ কাৰণে মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰ কাৰণে এতিয়া খানাপাৰা পাৰ হ'লোঁ এতিয়া খানাপাৰা পাৰ মই কৈছোঁ আৰু মানুহজনক যে বাপ্পাৰ মন্দিৰত একবাৰ ৰখাই দিবা সেৱা এটা ল'ম ইমান দূৰ যোৱা কথা চাইডে চাওকচোন বাট্টাবোৰ ইমান ভাল লাগে ন এইবিলাক ফুলদানিবোৰ এতিয়া বাপ্পাৰ মন্দিৰ পাম আৰু ফাৰ্ষ্ট বাপ্পাৰ মন্দিৰ পোৱাৰ আগতে হনুমান মন্দিৰটো পায় তাৰপিছত এতিয়া বাপ্পাৰ মন্দিৰটো পাম ইমান ভাল লাগে ন বাপ্পাৰ মন্দিৰটো মই যে এদিনেই গ'লোঁ তাৰপিছত আৰু যোৱাই নাই যাব পৰা নাই বাবু হ'ল অকণমান অসুবিধাও অকলে এতিয়া সি বহুত দিগদাৰ দিয়ে ন সেইকাৰণে অকণমান ডাঙৰ হওক জানা হওক ইয়াতে ভিতৰতো বহুত আছে বাপ্পাৰ মন্দিৰ ভিতৰতে এতিয়া ওলালোঁ আৰু যাওঁগৈ এতিয়া বহুত দূৰ যাব আছে সেইকাৰণে ওলালোঁ এতিয়া যোৰাবাট পালোঁ যোৰাবাট পাৰ হোৱাৰ পিছত এতিয়া এয়া সোণাপুৰ টোল গেট পাৰ হ'লোঁ তাৰ পৰা আৰু আছে ভালেখিনি এতিয়া এইখিনি যিখিনি যিটো পইণ্টত আমি যাম সেইফালে টাৰ্ণ ল'লোঁ পূৰা গাঁৱৰ জেগা আৰু আহি পালোঁ ৰিজৰ্টখন ভিতৰত মানে ইমান ফুলৰ গছ আছে নহয় ইমান ভাল লাগিছে ফুলৰ টাববোৰো ইমান ধুনীয়া ধুনীয়া ফুল আপোনালোকে ভিডিঅ'ত চাই থাকিব দেখা পাব ইমান ধুনীয়া লাগিছে ন চাই কেনে মই কিন্তু বহুত হেপ্পী আহিছোঁ কাৰণ মই এদিনীয়া গৈছোঁ ন ফাৰ্ষ্ট টাইম চ' মোক বহুত ভাল লাগিছে মানুহজনে বোলে আগতেও গৈছে সেইকাৰণে বোলে তাক বোলে ইমান ভাল লগা নাই কিন্তু মোক কিন্তু বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া ফুল চাবচোন কি ধুনীয়া ধুনীয়া কালাৰিং ফুল কি ধুনীয়া লাগিছে ন জেগাখিনি চাওকচোন ইমান ধুনীয়া জেগা বাপৰে বাপ মইতো আজি ফাৰ্ষ্ট আহিছোঁ ইয়াতে কিন্তু বহুত ভাল লাগিছে মই গম নাপাওঁ মোক এনেকৈ ফুৰাব আনিব বুলি মই ভাবিছোঁ এইখিনি ক'ৰবাত নিব নেকি বোলো বা ভাল জেগাতে আনিছে মোৰ কালাৰৰ লগত মিলিছে ন ড্ৰেছৰ কালাৰৰ লগত বাপেক পুতেক লগতে থাকিব পুতেকে বাপেকক নেৰে বাপেকে পুতেকক নেৰে সেইকাৰণে মই অকণমান আৰাম পাওঁ এতিয়া বাপেক থাকিলে মানে ডিউটি যদি নাযায় বা ঘৰত কেতিয়াবা থাকিলে মই কিন্তু বহুত ভাল পাওঁ এয়া চাওকচোন কি ধুনীয়া ধুনীয়া ফ্লাৱাৰ বহুত ধুনীয়া লাগিছে নাই এইটো থাকিবৰ কাৰণে ৰুমো আছে বুকিং কৰিব পাৰে আৰু
বহুত ধুনীয়া লাগিছে দেই জেগাখিনি আৰু ফুৰিলেও ভাল লাগিছে এতিয়া তিকলা চিঞৰি চিঞৰি ঘূৰি ঘূৰি পুৰা পিয়া লাগিছে নে জুচ খাইছে চাওকচোন বাবে পুতেকক সৰু হৈ গৈছে বাপেকে পুতেকৰ লগতো ৰিজৰ্টখনৰ নাম হ'ল পানিচিয়া দ্য ইয়াতে ভিলেজ আপোনালোকে বহি ৰেষ্ট আপোনালোকে কৰিব আহিব পাৰে পাৰিব কিবা যদি খাব বিচাৰে তাতে অৰ্ডাৰো কৰিব পাৰে নহ'লে মেনু দিব এইবিলাক মানুহ আহিছে কিমান ধুনীয়া লাগিছে ওলালো আমি এতিয়া যাবলৈ অ'কে বাই বাই ধাবা এটাত ৰখিছোঁ এতিয়া কি পাওঁ কি নাপাওঁ চাওঁ বাবু ঘূৰিব পাই পুৰা হিৰো আৰু তাক মই ৰেবিটটো নেদেখালোঁ প্ৰথমতে নহ'লে ভাত খাবলৈ নিদিব যে পিঁয়াজ এইফালে মানে ৰুমবিলাক খালী আছে কাৰণ কিয় আমি মানে কেবিন লোৱা নাই আমি ডাইৰেক্ট হোটেলতে বহিলোঁ তাৰমানে এফালে পিছফালে বাপেকক বিৰাট দিগদাৰ দি আছে ভাত আহি গ'ল মানে আমি বেছি একো লোৱা নাই খাবলৈ খালি অকণমান চিকেন লৈছোঁ আৰু ভাত লৈছোঁ কাৰণ কিয় বেছি মানে বাহিৰত খালে আমাৰ পেট বেয়া হৈ যায় ঘৰলৈ যাম তাৰপিছত চিন্তা কৰিম আৰু ক'ত যাম এয়া ৰেবিট দূৰত থাকা কামুৰি দিব হেল্ল' ৰেবিট হে নাযায় নকৰে Hi, David. Hello, David. বাবু মোক ঝুলাই দি আছে সিটো নুঝুলেই মোকে ঝুলাই আছে যাব ওলালো গুৱাহাটী সোমালো মানে যাম এইখন শ্ৰদ্ধাঞ্জলি পাৰ্ক মই ভালকৈ দেখুওৱা নহ'ল বাবু শুই আছে নে ভালকৈ মোবাইলটো মানে দেখুওৱা নহ'ল মল এটাত ৰখিলোঁ কিবা অলপ ল'বৰ কাৰণে আপোনালোকে দেখা পাব মই আপোনালোকক দেখাম ইয়াত ধুনীয়া ধুনীয়া জিন্স লেডিছৰ ড্ৰেছ ইমান ধুনীয়া ধুনীয়া ওলাইছে কিছুমান মানে টি চাৰ্ট অলপ দাম হয় কষ্টলি হয় বাৰু যিয়ে নহওক মানে অলপমান ভাল লাগিছে আৰু মোক গুৱাহাটী ফাৰ্ষ্ট আহিছোঁ মই ওচৰতে বাজাৰ কলকাতা বুলি সৰু সৰু বাচ্ছাৰ ইমান ধুনীয়া ধুনীয়া কিউট কাপোৰবোৰ আছে আপোনালোকে এবাৰ আহিব চাব বহুত ধুনীয়া মই এটা জিন্স ল'লোঁ কিউট কাপোৰবোৰ না এয়া জাষ্ট ঘৰ আহি পালোঁ বাপেকে অলপ পঢ়াই আছে পুতেকে বোলে নপঢ়ে বাপেকে বোলে পঢ় এনেই কিছুমান বাৰ্ডছৰ নামবোৰ ক'ব পাৰে ইমান এটা নহয় আৰু অলপ চলপ চাক নাচাক সি ফিজটো চাবই চাব বাবু খুৱাব ওলাইছোঁ তাক খুৱাই লওঁ তাৰপিছত আমি আৰু ভাত খাম চাগে খাই লওঁ সোনকালে শুম আজি বহুত টোপনি লাগি আছে বহুত ভাগৰো লাগিছিলে বাবুক খুৱাই লৈ আমি খাই লৈ শুম আৰু আপোনালোকক অকণমান ভাত খাব ল'লোঁ ভাত চাত খালোঁ এইফালে আজিকালি বাবুৰ কিন্তু ৰিমটতে ক'ব পৰা হৈ গৈছে আৰু কি লাগে কি নালাগে কি চাবহি ৰিমটটো ক'ব এৰি খাইহে আছে কোৱা গুড মৰ্ণিং কালি মোৰ মানে ইমানেই ভাগৰ লাগিল টোপনি লাগিল নহয় মই ৰাতি মানে গুড নাইট ক'বও নোৱাৰিম কালি মই বজাৰত গৈছিলোঁ বজাৰ কলকাতা তাৰ পৰা মই কি আনিলোঁ আপোনালোকক মই ফটোতে দেখাই দিম আৰু মই ভিডিঅ' এতিয়া নকৰোঁ আৰু কাৰণ কিয় মোৰ মানে আজি অলপমান কাম আছে চ' কালিৰ ভিডিঅ'ৰ কাৰণে আজিতে মই সমাপ্ত কৰিলোঁ ঠিক আছে আকৌ নেক্সট ভিডিঅ'লৈ লগ পাম আপোনালোকে মোক প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু যদি কিবা বেয়া হৈছে সেইটোও জনাই দিব আৰু যদি কিবা ভাল হৈছে সেইটোও জনাই দিব অ'কে বাই বাই